আপোনাৰ চাকৰিটো লাগিলে যেনেকুৱাই নহওক, কিন্তু সেইটো চাকৰি পাবলৈকে বহু মানুহৰ হয়তো সপোন হ'ব পাৰে। আমাৰ ঘৰটো লাগিলে যেনেকুৱাই নহওক, আমাৰ ঘৰটোত থাকিবলৈও বহুত ঘৰ নথকা মানুহৰ সপোন হ'ব পাৰে। কোনোবা এজন স্বাস্থ্যৱান ব্যক্তিৰ দৰে হ'বলৈ বহুতৰে সপোন হ'ব পাৰে। আপোনাৰ হাঁহিটো বহুত ডিপ্ৰেশ্যনত ভুগি থকা মানুহৰ সপোন হ'ব পাৰে। আপোনাৰ জীৱন যেনেকুৱাই নহওক, কিন্তু তেনেকুৱা এটা জীৱন পাবলৈও বহুতৰে সপোন হ'ব পাৰে। কেতিয়াও বহুত চিন্তা কৰি জীয়াই নাথাকিবা। জীৱনটো প্ৰাণ খুলি জীয়াই থাকা। বাকী আপোনাৰ ভাগ্যৰ তলা নিজে নিজেই খুলিবলৈ ধৰিব। আৰু এই পৃথিৱীত আমাৰ 3টা বস্তুৱেই অতিকৈ প্ৰিয়: সন্তান, সম্পত্তি আৰু মহিলা। 3টা বস্তু জীৱনত কেতিয়াও নকৰিবা: অহংকাৰ, অপমান আৰু আশা। 3টা বস্তু সদায় চিন্তা কৰিহে কৰিবা: প্ৰেম, কথা আৰু সিদ্ধান্ত। 3টা বস্তু কেতিয়াও চুৰ কৰিব নোৱাৰে: বিদ্যা, চৰিত্ৰ আৰু জ্ঞান। 3টা বস্তুৱে সদায় দুখ দিয়ে: দৰিদ্ৰতা, বিশ্বাসঘাতকতা আৰু স্মৃতি। 3টা বস্তু সদায় জোখ মাখ কৰিহে উঠাবা: কলম, কচম আৰু খোজ। এটা কথা সদায় মনত ৰাখিবা যে যদি তোমাৰ সোনকালে খং উঠে, তেতিয়াহ'লে এইটো সদায় বুজিবা যে তোমাৰ ইমোশ্যনবিলাকৰ লগত সকলোৱে খেলিব পাৰিব। কাৰণ ঠাণ্ডা মগজুৰ এজন মানুহে, অৰ্থাৎ ঠাণ্ডা লোহাৰেহে এডাল গৰম লোহাৰক বেকা কৰিব পাৰে। আৰু মূৰ্খ মানুহৰ লগত কেতিয়াও তৰ্ক নকৰিবা, কাৰণ তেওঁলোকৰ ওচৰত কোনো কথাৰে সমাধান নাথাকে। আৰু যদি তেওঁলোকৰ লগত তৰ্কাতৰ্কি লাগেও, তেতিয়াহ'লে নিজৰ ওপৰতহে খং উঠিব। আৰু আমি উপাৰ্জন কৰা পইচা ক'ত খৰচ কৰিছোঁ সেইটো কথা আমি জনাটো অতিকৈ জৰুৰী। কাৰণ আমি এনেকুৱা মানুহো দেখিছোঁ যিয়ে দিন হাজিৰা কৰে আৰু মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰা সেই পইচাকেইটাই ৰাতি হ'লে মদ খাই পেলায়। আৰু আমি যিমান সোনকালে আমাৰ দুখবিলাক বিচাৰি পাম, সিমান সোনকালেই আমি জীৱনত আগুৱাই যাব পাৰিম। কাৰণ মানুহৰ আগলৈ আমাৰ এই বেয়া গুণবিলাক যদি আহে, তেতিয়াহ'লে আমি কষ্ট কৰা, আমি জীৱনভৰ পৰিশ্ৰম কৰা সকলোখিনি 1 মিনিটতে শেষ হৈ যাব পাৰে। যদি আমি আমাৰ নিজৰ লক্ষ্যৰ কথা বেলেগক কৈ দিওঁ, তেতিয়াহ'লে আমি সেই লক্ষ্য প্ৰাপ্ত কৰাৰ সম্ভাৱনা বহুত কমি যায়। যদি কোনোবা এজন মানুহে বহুত সৰু সৰু কথাতে ডাঙৰকৈ হাঁহে, তেতিয়াহ'লে এইটো বুজিবা যে তেওঁ ভিতৰৰ পৰা বহুতেই ভাগি পৰিছে। ভৰিত লগা এটা আঘাতে আমাক ভালদৰে খোজকাঢ়িবলৈ শিকায়, আৰু হৃদয়ত লগা ঘায়ে আমাক বুদ্ধিমত্তাৰে জীৱন জীয়াই থাকিবলৈ শিকায়।